নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ মনি আছামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত কেইদিনৰ মূৰত নতুন ভিডিঅ' এটাৰ সৈতে মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁহি। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। যিহেতু পূজাৰ ছিজন, সকলোৱে চাগে পূজাৰ চাইছেগৈ। মই কালি আমগুৰিত চালোঁ, আজি জামুগুৰিতে চাম। আমাৰ জামুগুৰি মন্দিৰতে দেৱী বহাই, বিশেষ তেনেকৈ মানুহ হোৱা নাই, দোকান বজাৰো কম। যিহেতু যদিও খুলি দিছে কৰোনাৰ ছিজন, তথাপিতো মানুহৰ সমাগমটো কম। আজি এতিয়া আমি জামুগুৰিতে দেৱী চাই আহোঁ। জামুগুৰিত বহুৱা মন্দিৰত দেৱী, সেই দেৱী চাই আহোঁ বেটা আৰু মই। কালি অকণমান ভিডিঅ' কৰি থৈছোঁ আমগুৰি, আপোনালোকক দেখাম। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একদম নাপাহৰিব। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জামুগুৰি দুৰ্গোৎ খবৰ গেটৰ সন্মুখত এয়া আমি। পৰিৱেশটো খুবেই ঠাণ্ডা, মানুহৰ সমাগম তেনেই কম। এয়া হৈছে জামুগুৰি মহাবিষ্ণুৰ যজ্ঞ মন্দিৰ। আমি প্ৰথমতে মা চৰণত সেৱা জনাই লওঁ। আপোনালোকক মন্দিৰৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ভগৱানৰ ফটো, মন্দিৰৰ খুঁটাত খোদিত কৰি ৰাখিছে ধুনীয়াকৈ। এয়া মন্দিৰৰ পৰা আমাক পিঠা দিছিল খাবলৈ। এয়া আমাৰ চুমিৰ লগত আমি পূজা চালোঁ। এতিয়া আমি ঘৰলৈ যাম আৰু এইকেইটা পোৱালি খেলিছে। এয়া খেলনা বস্তু খেলিছে তিনিওজনে। আমি বস্তু কিনিবলৈ আহিছোঁ, দিবানে? ডিম কি লাগিব? কি খাব? মই বাৰ্গাৰ লাগে নে, কেক লাগে নে, ৰুটি ভাত লাগে নে? মই ৰুটি ভাত খাম তোমাৰ পৰা। ঠিক আৰু আছে। তোমাৰ পৰা কি ল'ম? মোৰ পৰা আপুনি কেক ল'ব পাৰে, বাৰ্গাৰ ল'ব পাৰে, পেষ্ট্ৰিজ ল'ব পাৰে, আইচক্ৰীম ল'ব পাৰে আৰু জুচ ল'ব পাৰে। হয় নেকি? আৰু নেবু গৰমত চৰবত ল'ব পাৰে। হয় নেকি? কি লাগে এতিয়া? এতিয়া গৰমত আইচক্ৰীম খাই ভাল লাগিব ন? জুচ লাগিব? জুচো দিব পাৰা। ফ্ৰিজত ভৰাই দিয়া, মই এটা দিছোঁ ৰ'বা।
এলক জুস Thank you. ওয়েলকাম Thank you. ওয়েলকাম আপা এতিয়া খাম নে এইকেইটা এইটো হ'ল আইচক্ৰীম এইটো ধৰাচোন জানো কি হ'ব দিয়া আৰু এয়া হ'ল জুচ মোক খাব দিছে তোমাক কেক দিব নি কেক দিছে বাৰ্গাৰ দিয়া বাৰ্গাৰ ফ্ৰুটি বেলি হৈ গ'ল বাৰ্গাৰ কিমান ধুনীয়াকৈ খেলিছে ইহঁতি পূজা বতৰ ভাল লাগিলে দেখি অকণমান ভিডিঅ' কৰি থ'লোঁ দীক্ষিতা পূজা চাইছানে চাইছোঁ পিজ্জা আৰু তোমালোকৰ পূজা বজাৰখন ধুনীয়া লাগিছে দেই এটা পিজ্জা এটা স্যান্ডউইচ এটা টমেটো এটা কেক আৰু এটা আইসক্রিম এটা কি বিছে এটা কি দিলে আইসক্রিম পিজ্জা और जूस तुम्हें फ्रीजर थৈ দিও পুৰা জুস একদম আপনি খাই হল নি মোৰ খাই হৈ গ'ল লোৱা ফ্ৰিজ তো মুছাত আছে এইটো বাচনটো লোৱা অ ঠিক আছে ফ্ৰিজ তো মুছাত আছে থেংক ইউ তোমালোকে আইচক্ৰীম খোৱালা আৰু কি খোৱালা জুচ থেংক ইউ দেই বাই বাই ধুনীয়া ল'ৰাকেইটা দেই এয়া আমি জামুগুৰিলৈ আহি পূজা চাবলৈ আহিলে চাহ একাপ খাওঁ বুলি মুনুকণ ভাইটি ফাষ্টফুডত সোমালোঁ চাহ একাপ খাই যাওঁ দুইজনীয়ে চাহকে একাপ একাপ খাই আৰু ঘৰলৈ যামগৈ পোৱালিহঁতে চিপছ খাইছে ভাল লাগিলে ন আহি পাণ লৈ আহিছোঁ পাণকে পূজা বুলি খাম আৰু এয়া আমি দুইজনী কথা পতাত পূৰা ব্যস্ত ল'ৰাই ভিডিঅ' কৰি থৈছে গমেই নাপাওঁ কালি আমি আমগুৰিত পূজা চালোঁগৈ অকণমান ভিডিঅ' কৰি থৈছোঁ আপোনালোকক দেখাম তুমি কালি কেনেকুৱা লাগিলে ভিডিঅ' পূজা চাই কৈ দিয়া ভাল লাগিলে বহুত ভাল লাগিলে খালি পৰিস্থিতি অলপ বেয়া কাৰণে ইমান মানুহ পোৱা নাই আৰু জামুগুৰিটো সেই একে তথাপিও ল'ৰা ছোৱালীয়ে নামানে যে সেইকাৰণে অলপ ওলাই গ'লোঁ আৰু আমাৰ মনুকন্দাই চাহ দিলেহি আমি চাহ খাম এতিয়া কেক কফি মও খাম কেক মও খাম কফি নি আৰু হেই এয়া আমাৰ হোটেলৰ মালিক মনুকন্দা আমাক চাহ দিছে ধুনীয়াকৈ এয়া হৈছে আমগুৰিৰ দুৰ্গা মা প্ৰতিমা ধুনীয়াকৈ সজাইছে এয়া হৈছে আমগুৰি আন এটি পূজাৰ মণ্ডপ খুব সুন্দৰকৈ সজাইছে বহুত ভাল লাগিছে দেখি আপোনালোকৰ বাৰু ভাল লাগিছেনে জনাবচোন খুব ধুনীয়া লাগিছে এয়া ভিতৰখিনিও ধুনীয়াকৈ সজাই তুলিছে ভিডিঅ'টো শেষত আমি পূজাৰ মণ্ডপত তোলা কেইকপিমান ফটো আগবঢ়ালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰোঁ পুনৰ নতুন এটাৰ ভিডিঅ'ত লগ পাম আপোনালোকক